নমস্কাৰ। আজি আমি যাবলৈ ওলাইছোঁ দৌলগোবিন্দ মন্দিৰলৈ। আপোনালোকৰ লগত ভিডিঅ'টি আগবঢ়াম। আশা কৰোঁ সকলোৱে চাব ভিডিঅ'টি। বলক এতিয়া আমাৰ লগত আপোনালোককো লৈ যাওঁ দৌলগোবিন্দ মন্দিৰ। গোটেই ভিডিঅ'টো চাব দেখাই আছোঁ। বাহিৰৰ পৰিৱেশটো চাওক, ইমান ধুনীয়া। আকাশখন চাওক, কি ধুনীয়া লাগিছে ন। আমি আহি পালোঁ এতিয়া। দেখাই আছোঁ আপোনালোকক। এখন মন্দিৰৰ মেইন গেট হয়। বাহিৰত চাওক কিমান গৰম। এতিয়া বলক আপোনালোককো লৈ গৈ আছোঁ ভিতৰত। মোৰ লগত দৰ্শন কৰোঁ একেলগে। এতিয়া আমি ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ আপোনালোকক, বলক। অ'কে। বাবা হাই কৈ দিয়া। তোমাৰ নামটো কোৱা। প্ৰসাদ দিছে, এতিয়া প্ৰসাদ খাম আমি। এতিয়া আমাৰ পূজা দিয়া হৈ গ'ল, যাব ওলাইছোঁ ঘৰত। এইটো মোৰ বা। এতিয়া বলক গৈ থাকোঁ। বাহিৰৰ পৰিৱেশটো দেখাই আছোঁ আপোনালোকক। পূজা দিয়া হ'ল। এতিয়া আমি মন্দিৰৰ পৰা ওলালোঁ, গৈ আছোঁ এতিয়া দুপৰীয়াৰ এসাঁজ খাবলৈ। ক'ত যাওঁ দেখাই আছোঁ বুলি। আমি আহি পালোঁ বৰলৈটত। সেইখন আছে আমিনগাঁও। বহুত ধুনীয়া ৰেষ্টুৰেণ্ট হয়। চাওক বাহিৰত ইমান ধুনীয়া লাগিছে। গাড়ী পাৰ্কিঙৰো ব্যৱস্থা আছে ভালেই। আপোনালোকেও আহিব পাৰে ইয়াত। এতিয়া ভিতৰত গৈ দেখাই আছোঁ কেনেকুৱা লাগে। কিবা কৈ দিয়া, কেনেকুৱা লাগিছে? এতিয়া খোৱা বোৱা হৈ গ'ল, ঘৰলৈ গৈ আছোঁ। আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। বাই বাই।